নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আহিছোঁ এখন ধুনীয়া ঠাইলৈ। ইয়াতে বহুত ফুল আছে, সেইবোৰ ফুল ফলবিলাক লাগি আছে, বহুত গছ-গছনি আছে, ইফালেদিকে এটা পুখুৰী আছে, বহুত ডাঙৰ, পানীখিনি বহুত চাফা। আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰিম আৰু আপোনালোকে বস্তুবিলাক চাই যাব। আৰু এয়া হ'ল ফুল, বহুত ধুনীয়াকৈ বুজিছে চাওকচোন। আৰু এইফালে খেতি কৰিছে, এইজোপা ফুল চাওক ইমান ধুনীয়াকৈ লাগিছে। এইযোৰ হালধীয়া ফুল, এইটো ফুলটোৰ নাম ইমান ধুনীয়াকৈ বুজিছে। এইটো সেইটোৰে না, কিন্তু এইটো পিংক কালাৰ গজিছে। পিংক কালাৰ গজিছে না? ডাবল এইটো ডাবল জবা দুটাকৈ গজিছে একেলগে। আৰু ইয়াৰে এটা গুলপীয়া কালাৰ আছে, এইটো আপোনালোকক দেখা আছো, এইফালে দি আছে। আৰু এইটো ফুলৰ মানে এই দুটা একে জাত, আৰু সেইটো এটা আছে, এইটো হ'ল কমলা আৰু হালধীয়া মিক্স হৈ আছে, দুটা একেলগে লাগিছে। আৰু আহকচোন আমি আৰু বস্তু চাওঁ। আৰু এইডাল বঢ়িয়াকৈ গজিছে, আৰু এইডালো চাব পাৰে। এতিয়া আৰম্ভ কৰোঁ। আৰু ইফালে হ'ল ইয়াতে আৰু ফুল আছে, মানে বঢ়িয়াকৈ গজিছে ফুলবিলাক। আপোনালোকক যে কৈছিলোঁ হালধীয়া ফুলটো এটা গুলপীয়া কালাৰো আছে বোলে, সেইটো বেগুনীয়াও হয়, অলপ ইমান বেগুনীয়াও চাব পাৰি। আৰু আহকচোন দেখাওঁ আপোনালোকক, এইটো এতিয়ালৈকে গজা নাই, কিন্তু কলিটো হৈছে। হেল্ল' গাইছ, এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহকচোন আমাৰ লগত, আমি আৰু কিবা কিবি বহুত চাৰিওফালে কি বঢ়িয়া তোলা লাগে। এইটো ফুল পাতেৰে গজায়, আৰু ইয়াতে ফুলেৰে গজায়, এইটো ফুলৰ নিচিনা। আৰু সেইফালে আছে বটল ব্ৰাছ, এইটো ইয়াতে আহিব পাৰে, আহি বৰ ধুনীয়া লাগে, বৰ ধুনীয়া। বুজিছা, এইটো কি ধুনীয়া ফুল। ইয়াতে টেঙা লাগিছে, সৰু সৰু তিনিটা নে চাৰিটা, পাঁচটা লাগিছে ইয়াতে, সম্পূৰ্ণ 5টা। আৰু আপোনাৰ এটা বঢ়িয়া ফুল দেখাওঁ, আহকচোন আপোনালোকক আৰু এটা বঢ়িয়া ফুল দেখাওঁ। ইয়াতে বটল ব্ৰাছ, নামটো হ'ল বটল ব্ৰাছ। এইটো ব্ৰাছ মানে লাগে মানে, আৰু বৰ ধুনীয়া পিংক কালাৰ হয়, অকণমান ৰেড মানে ডাৰ্ক পিংকটো। সেইটো ফুল দেখিছেনে? গুলপীয়া আৰু সেউজীয়া মিক্স হৈ আছে, এইটো ধুনীয়া একদম। কি নাম ফুলটো? বটল ব্ৰাছ। এয়া বৰ ধুনীয়া, ইফালে আহকচোন, ইফালে বৰ ধুনীয়াকৈ লাগি আছে। ইয়াত দীঘলকৈও গজে, এয়া চাওক এইটো। আৰু ইয়াৰ কলিটো সেনেকুৱা ধৰণৰ হয়, বহুত থোপা লাগে, বহুত দীঘল। ইয়াতেও এইটো মধুৰিআম লাগিছে ন? এতিয়ালৈকে কিন্তু খাব পৰা হোৱা নাই। ইয়াতেও এটা লাগিছে দেখোন। আৰু আহকচোন আমি চাই লওঁ।